নমস্কাৰ বন্ধুসকল, কি খবৰ, কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভালে আছে। আজি বাগদেৱী সৰস্বতী মাৰ সৰস্বতী পূজা আৰু সৰস্বতী পূজা উপলক্ষে নিজে পঢ়ি অহা কলেজখনলৈ যাম। কলেজখনত বহুত দিন হ'ল কলেজ এৰাৰ পৰা যোৱাই হোৱা নাইকিয়া, কিন্তু কলেজত একচুৱেলি যাবলৈ মন নাই। তাতে আজি পৰিছে ভেলেণ্টাইন ডে' আৰু কলেজ বুলি ক'লেতো গম পায়েই সৰস্বতী পূজাত কেনেকুৱা এটা পৰিৱেশ হয়। তো তাতে পৰিছে আজি ভেলেণ্টাইন ডে', তথাপিও যাম আৰু বাইক লৈ যাম, মোৰ লগৰ এটা যাব। কিন্তু তাৰ আগতে আৰু এইখন মই পঢ়া গঢ়াগুৰি স্কুল, LP স্কুলখন ইয়াতে পঢ়িছিলোঁ। তো ইয়াতে একপাক সোমাই যাওঁ প্ৰথম ইয়াতে গাঁৱৰ ৰাইজ মিলি পেলাই, গোটেইখিনি মিলি পেলাই ভোজ ব্যৱস্থা কৰিছে। মই আহি লওঁ কলিয়াবৰ কলেজৰ পৰা আহি পেলাই ইয়াত খামহি, কিন্তু তাৰ আগতে ইয়াতে চাওক কিমান ল'ৰা ছোৱালীখিনিয়ে বৰ সুন্দৰকৈ নাচি আছে। ইয়াত চাওক সুন্দৰকৈ নাচি আছে। আৰু বাইকৰ পিছফালে মোৰ কোনো বহাবলৈ নাই কাৰণে ইয়াক লগৰটোক লৈ আহিছে। ইয়াকে বেছি হেণ্ডচাম লাগিছে। সি মানে আজি ছোৱালী পতাবিয়ে লগতে সৰস্বতী পূজা। আজি মোতকৈ তোকহে বেছি মজা লাগিছে, তোকহে মানুহে বেছিকৈ চাব। বাৰু ব'লক যাওঁ কলিয়াবৰ কলেজ। আৰু আমি বাইকত দুইটা আহি আছোঁ যদিও আমাৰ এটাই চিন্তা আহি আছে, আমাৰ যদি গাৰ্লফ্ৰেণ্ড এজনী থাকিলে হ'লে। এইটো ইয়াক নানিলোঁ হ'লে মই মোৰ বাইকত তাইক উঠালোহেঁতেন আৰু ইয়াৰ বাইকত বেলেগক উঠালেহেঁতেন। কিন্তু উপায় নাই, ব'লক কেতিয়াবা হ'ব আৰু সেইটো চিন্তা কৰি আহি আছোঁ। যেতিয়া গাৰ্লফ্ৰেণ্ড নাইতো দুখ লগা নাই কি দুখ লাগিব, বন্ধু আছে যেতিয়া গাৰ্লফ্ৰেণ্ড কিয় দৰকাৰ। তথাপিও সৰস্বতী পূজা, তাতে আজি ভেলেণ্টাইন ডে', একো তেনেকুৱা নাই। বহুত দুখ লাগিছে দেই। আৰু পাই গ'লেহি কলেজ, আৰু কলেজৰ বাহিৰৰ ছাইডটো দেখি পেলাই পৰিৱেশ আমাৰ ভিতৰত সোমাবলৈ মন যোৱা নাই, কাৰণ আমি কেতিয়াহে ছিংগল যিমান আছে নহয় ইয়াত চব ডাবল আহিছে। ভিতৰত ইমান ধুনীয়া ছোৱালী, তাৰপিছত ধুনীয়াকৈ ওলাই আহিছে। আৰু এয়া চাওক কলেজৰ প্ৰথমতে সোমাওঁতে অৰণ্য মানৱ যাদৱ পায়েং, আৰু এয়া বেৰবোৰত কিবা কিবি লিখি ৰাখিছে, ভাল কথা লিখি ৰাখিছে। আৰু কলিয়াবৰ কলেজৰ এইখনেই গেট। To the city streets, we began to feel the fire. We rise like tall buildings as the chemicals they take us higher. The night's young. আৰু কলেজৰ এইটো মূল মণ্ডপটোলৈ যাম বাৰু। আৰু মোৰ পিছফালে যিবোৰ দেখিছে এইবোৰ চব চেল্ফি পইণ্ট, আৰু এয়া চেল্ফি পইণ্টত চবেই ফটো উঠি আছে। এটা দুটা এনেকৈ তিনিটা বহুত ধুনীয়াকৈ সজাই দিছে, আৰু সকলোৱে ধুনীয়াকৈ সাজি কৰি আহিছে যেতিয়া একপিটো ফটো উঠিবই। কেনেকুৱা লাগিছে বাৰু বেলেগৰ লগত দেখি পেলাই তোৰ কেনেকুৱা লাগিছে? দিব বহুত বেয়া লাগিছে, একদম পুৰা দুখ। কোনে চিন্তা নকৰিবি, নেক্সট টাইম হৈ যাব। হ'ব বাৰু, আশা আছে। তোৰ অকল তয়ে নহয়, মোৰো হয়। তো সেইটো কাৰণে দুখ কৰিবলগীয়া একো নাইকিয়া, বুজি পালি? আৰু এইখন যে ফিল্ড দেখিছে, এইখন বৰ্তমান সময়ত বৃন্দাবনলৈ ৰূপান্তৰ হৈছে। আমি গৈ লাভ নাইকিয়া, তাত চব আছে, আৰু বৰ্তমান বৃন্দাবন লগা হৈছে। আমাৰে আৰু অকলশৰে আহিছোঁ যেতিয়া অকলশৰে থাকিব লাগিব। আৰু চাওক, মই জুম কৰি দেখাই দিছোঁ, ওচৰৰ পৰা জুম কৰি নেদেখাওঁ, কাৰণ বহুত চিনাকি ওলাই যাব পাৰে নহয় মোবাইলত। তো মই জুম কৰি ইয়াৰ পৰা দেখাই দিছোঁ। আৰু অকণ ঘূৰি অহাৰ পিছত মণ্ডপৰ ভিতৰত সৰস্বতী মাৰ প্ৰতিমা আছে, আৰু প্ৰতিমাৰ ওচৰত সেৱাটো কৰি আহি লওঁ ৰ'ব। আৰু মণ্ডপটোত সৰস্বতী মাৰ মূৰ্তি এইটোৱে হয়, এইভাগেই সৰস্বতী মাৰ মূৰ্তি আমাৰ ইয়াতে বৰ সুন্দৰ লাগিছে। আৰু মই যিহেতু চাকি বন্তি জ্বলোৱা নাই, আৰু সেৱা এটাই কৰিম। চাকি বন্তি মোৰ ঘৰৰ ওচৰত ৰাতিপুৱাই মই জ্বলাই দিলোঁ। মুঠতে আজি কলেজৰ যোনফালেই চাই সেইফালেই খালি ধুনীয়া ছোৱালীহে পাব। এতিয়া আপোনালোকক বস্তু এটা দেখাম, যিসকলে ভাল কাম কৰিছে, ভাল কাম নহ'লেও মানে এটা গুৰুত্বপূৰ্ণ মনত ৰাখিবলগীয়া কাম কৰিছে, এইবোৰ বেৰত এনেকৈ আঁৰি থৈছে স্মৃতিবোৰ। আৰু মোৰো ইয়াতে সৌভাগ্যক্ৰমে এইখন আমাৰ ফটো, আমাৰ বেটছটো পলিটিকেল ছায়েন্সত মেজৰ যিটো বৰ্ষত আছিলে, তাৰ পৰা আমি গুৱাহাটী সাঁচিবলৈ গৈছিলোঁ, আৰু এইখন আমাৰ ফটো। আৰু এয়া চাওক, কাৰিকৰে পাছফালে ৰুটি পুৰি বেলি আছে, ৰুটি ভাজি আছে, কিন্তু এয়া এতিয়া হোৱা নাই। সেয়েহে আমাৰ ভোক লাগিছে কাৰণে আমি কেণ্টিনত কিবা এটা খাই আহিলোঁ। মজা খাই আছোঁ দেই, ভাল লাগিছে। ইমান মুখত আছে নেকি? তই খা। আৰু আজি ধুনীয়া ছোৱালী চোৱা বতৰ, চ' ময়ো চাই আছোঁ আৰু আপোনালোককো মই দেখাই আছোঁ। আমাৰ গাঁৱৰ পৰা ইয়ালৈকে আহিছে কিয় কাৰণে? আমি নিজৰ কলেজখনলৈ আহিছোঁ। তুমি ইয়াত পঢ়িছিলা জানো?
সৰস্বতী মাৰ দৰ্শন ছোৱালী চাইছে নাই ছোৱালী চাইছে নাই ছোৱালীটো চাবই লাগিব ডেকা ল'ৰা যিটো মেইন কাম আৰু তই চাইছ নাই সৰস্বতী পূজা বুলি কি বৰ দুখ লাগিল কিয় আৰু মানে ছোৱালী এজনী পতাব নোৱাৰিলো তোমাৰ হেৰিত আহিলো সৰস্বতী পূজা চাবলৈ আহিলো আমাৰ কলিয়াবৰ কলেজত আৰু তাৰপিছত এনেকুৱা ফিল হৈছে নিজকে গম পাইছানে নাই যেন স্বৰ্গত আহি গ'লো চব দেখা দেখে য'ত ফালে চোৱা ইফালে চোৱা নহয় ইয়াত আজি মানে তোমাৰ চবেই মেকআপ কৰি আহিছে যে সেইটো কাৰণে চবকে ধুনীয়া লাগিছে আৰু তোমাকো বহুত মস্তি লাগিছে ধন্যবাদ ধন্যবাদ নাজানো বাৰু কেনেকুৱা লাগিছে মোক কিন্তু চবকে ধুনীয়া লাগিছে নাই যিকোনো এগৰাকীক ভাল লাগিলে ভাল লাগিব মানে চবকে ধুনীয়া লাগিলে নহ'ব সেইটো বেয়া কথা সেইটো বেয়া কথা নহয় সেইটো বেলেগ মানে চবক ভাল লাগিছে আৰু আমি এনেকৈ কোনো ছোৱালী নোহোৱাকৈ আমি কেইটাই আমি কেইটা একদম দুখ লাগিছে নাই মানে বহুত বেয়া মোৰতো কিন্তু বহুত দুখ লাগি আছে আৰু এয়া চাওক খোৱা টাইমত খাব হৈ গ'ল যে ধুনীয়া ধুনীয়া ছোৱালীবোৰে কি ধুনীয়াকৈ লাইন পাতি ৰখি আছে আৰু এইটো এটা চাই ধুনীয়া লাগিছে দিয়ক তো পূজা চাই কৰি গোটেইখিনি মানে দুখে ছিংগুলে এতিয়া ঘৰলৈ যামগৈ ভিডিঅ'টো বেছি সন্মুখত কোৱা হোৱা নাইকিয়া আৰু লাজো লাগি আছে মানে মেইন কথা হৈছে সেইটোৱে বেকগ্ৰাউণ্ডত ভইচ বেছিকৈ পাইছে তাৰ কাৰণে মই দুখিত নেক্সট বাৰ যেতিয়া মই ভিডিঅ' বনাম তেতিয়া সৰস্বতী পূজাত এইবাৰ ভাল হ'ব আৰু এইবাৰ অকণমান লাজ লাগি আছে আৰু লগৰ থাকিলে তেতিয়া মানে ভাল লাগিলে হ'লে আৰু তেনেহ'লে ভিডিঅ'টো মই শেষ কৰিছোঁ আৰু যদি ভিডিঅ'টো মোৰ অকণমান হ'লেও ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলত আপোনালোক নতুন তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ